নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনাইছো মই এটা ৰোজ ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে এতিয়া মোৰ চেনেল SK Rose Star। আজি আমি কথা কৈ আছো এজন মহা পণ্ডিতৰ ওপৰত, মানে এজন মহা প্ৰাণীৰ ওপৰত। সেইজনে হৈছে এজন প্ৰাণী, এইজন। সেইটো প্ৰেমেই বা কি যিটো ওৱান চাইডেড নহয়? তোমাৰ হৃদয়খনে যদি তেওঁৰ বাবে এক্সাইটেডে নহয়। এই কেলা এতিয়া ই শিকাব আমাক প্ৰেম কৰিলে। প্ৰেমৰ গুৰু হৈছে, তাৰ নাম কি আছিলে? ये जिंदगी क्या है, घूमो फुरो और ऐश करो, मैं कहता हूँ ऐश करो। অ কেলা এতিয়া ই শিকাব আমাক প্ৰেম কৰিবলৈ, মানে প্ৰেমৰ গুৰু। উৰে নিশা টুৰু লভ কৰি পিছদিনা ব্ৰেকআপ হোৱাৰ দুখ নাথাকে ইয়াত। তাৰে নাম ওৱান চাইডেড লভ। What is this? क्या बोला भाई? टूरुला लव ये क्या है? वाह मोदी जी वाह, ये क्या है? इसको कैसे बनाया? তাই চিংগুল যদি মই গম পাইছো, এই পথাৰত হাল বাই আহিছে। এলা পেনটো তাৰ কাৰণে ফটা আছে। ভাই প্ৰথমতে তোক কৈছো তই পেনটো চিলাই ল না, বে চিলাই ল। বেজিগুলি লাগে নি? যদি লাগে আহি জানা, গোলালে আহি যা, মই তোক দিম বেজিগুলি। কেলা তাৰ বে কথা শুন না বে, চুটি আমি এক্সেছ কি কেলা বে কৰি আছে। এই কেলা ৰাতিপুৱা ৰাতিপুৱা কাম মোক দেখিলো জানো কেলা বেজ চুটি আমি মানে এক্সেছ। মাৰো নি মাৰো বে। এই তই কথা খা শুনি মই এষাৰ ডাইলগ দিছো, শুন না বে। ভালে পায় ভালক, যাবৰে পায় খালক। একো নাই, বাট তাইৰ যদি বয়ফ্ৰেণ্ড থাকে প্ৰেম কৰাৰ মজা তেতিয়াহে বাঢ়ে। অ কেলা বে অথনিৰ পৰা এতিয়াহে আচৰ ৰূপ ধৰা পৰিলে। আচ্ছা, মানে বেলেগ বয়ফ্ৰেণ্ড থকাৰ পাছত এজনী ছোৱালী, মানে তাৰপিছত ছোৱালী পতাই ই একচুৱেলি মানে খাবলৈ ধান্দা কৰি আছে, মানে মাৰিবলে। আচ্ছা, মই শিখৰৰ কথা কৈছো, শিখৰ। তাইৰ ষ্টেটাছত মদাহী টপা আংকুলৰ ফটো, কিন্তু অনুভৱ মোৰ। को बोलते हैं असली प्रेमिक लौड़ा। आएगा फिरेगा ऐश करेगा घूमेगा इस लौड़ा। তাইৰ ষ্টেটাছত মদাহী টপা আংকুলৰ ফটো, কিন্তু অনুভৱ মোৰ। তাই ষ্টেটাছত মদাহী টপাংকুলৰ ফটো আৰু তোৰ নিচিনা এটা বেহেন চুটৰ ফিলিংছ। Oh my dogs! তাই গোলপীয়া উঠেৰে মদাহীৰ গোন্ধ নাইকিয়া কৰে, কিন্তু ফিলিংছ। কি কলা? তাই গোলপীয়া উঠেৰে মদাহী গোন্ধ নাইকিয়া কৰে আৰু তই মদাহী। অ এইটো মানে মদাহী। মই এইপিনে গম পাইছো, ইয়াৰ পেঞ্চন ইনে পতা নহয়, মদাহী হ'ব লাগিব। অ বে মদাহী তাৰ কথা শুনক। इस मुदाही ने क्या बोला मुझको तो कुछ समझ नहीं आया। ये क्या बोला था मुझे तो कुछ समझ नहीं आया। Surprise, motherfucker! Guys, যদি ভিডিও চাই ভাল পালে প্লিজ কৈছো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। আকৌ এটা নতুন ভিডিঅ লৈ আহি আছো, তো আজিলৈ আছো, বাই।